কি বনি আছে এনেই কচোন সঞ্জয় মন্দিৰ মই খালি আৰু আইডিয়া লগাইছে কি হ'ব আৰু আইডিয়া লগা হা আৰু ইয়াতকৈ অলপ ওপৰত গৈ ভাববা তলত গৈ ভাব কি বনিব এইটো এতিয়া গম পাইছ চাগে এইটো কি ন ভোগালী ধৈৰ্য ধৰা গম পাই যাবা 1 মিনিট ধৈৰ্য ধৰা আৰু চাই থাকা এতিয়া নকওঁ কি বনাই আছো আপোনালোকে চাই থাককচোন কি বনাই আছো জনাওক মাছৰ গাহৰি ষ্টিক লৈ পুৰি বিহু লাগিছে মানে এইটো দেখা লগে লাগিয়ে গ'ল স্পেচিয়েল ভিডিঅ' কাম চলি আছে এতিয়া ফাইনেলটো বাকী আছে বিহু মাংস খাব লাগিব দেই হৈ গ'ল আৰু ভাল লাগিছে নে আচলতে কৈ দিওঁ আৰু এতিয়া কি কৰি আছিলোঁ ইমান দেৰিৰ পৰা আমি এটা ভেলাঘৰ বনাই আছোঁ মাঘ বিহু আহি আছে সেইকাৰণে এটা ভেলাঘৰ বনাই আছোঁ গাঁৱত পথাৰত ভেলাঘৰ বনাইছিলোঁ কিন্তু এতিয়া কি কৰিব ইয়াতে ভেলাঘৰ বনাই আছোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে সৰুতে আমি গাঁৱত থাকোঁতে বিহুলৈ 1 মাহ থাকোঁতেই পথাৰত নৰা কটা আৰম্ভ কৰিছিলোঁ আৰু ভেলাঘৰ বনোৱা আৰম্ভ কৰিছিলোঁ পূৰা 1 মাহ ফূৰ্তি ইমান ফূৰ্তি স্কুলৰ পৰা আহি ডাইৰেক্ট পথাৰত গৈ ভেলাঘৰ বনোৱাত ব্যস্ত কিন্তু আজিকালি মনত পৰে আজিকালি ব্যস্ততাৰ কাৰণে এইবিলাক কৰিব নোৱাৰোঁ তথাপিতো কেতিয়াবা কেতিয়াবা এনেধৰণৰ প্ৰয়াসবোৰ কৰি থাকোঁ যাতে মনটো ভাল হৈ থাকে No marks, no entry. ঠিক আছে ফাইনেলি লাইট লগাই দিলোঁ আৰু ঘৰটো হৈ গৈছে আমাৰ ভেলাঘৰটো আপোনালোকে কেনেকুৱা লাগিছে এবাৰ জনাব যি নহওক এইবোৰ কাম কৰি থাকি মাজে মাজে ভাল লাগে কাৰণ সৰুকালৰ স্মৃতিবোৰ মনত পৰে আৰু মনটো জীপাল কৰি ৰখাটোৱে মেইন কথা মনটোক আধুনিকতাৰ মাজত হেৰাই যাব দিব নালাগে মাটিৰ লগত সদায় মিলি থাকিব লাগে মই এইটোৱে বিশ্বাস কৰোঁ আৰু এইবোৰ কথা মনত পেলাই সঁচাকৈ বহুত ভাল লাগে সেইকাৰণে মই মনত পেলাই থাকোঁ আৰু এইবোৰ কাম কৰাৰ প্ৰয়াস কৰি থাকোঁ আৰু এই কামবোৰ কৰি কৰি নিজৰ ল'ৰা ছোৱালীকো শিক্ষাবোৰ দিব বিচাৰোঁ হাই হাই হেপী বিহু